এডোখৰ ৰদ কৰি পাইছোঁ সেইখিনি দিলে ভাল আনিলা নমস্কাৰ ৰাইজ উজনিৰ কিচেন চেনেলটোলৈ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এটা ট্ৰেডিশ্যনেল ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আজি আমি বনাবলৈ ওলাইছোঁ মৰাপাট খুদ চাউল কঁঠাল গুটি আৰু বাঁহ গাজেৰে তৈয়াৰী খাৰ শাকৰ এখন আঞ্জা আৰু লগতে আমি বনাম আমাৰ পলু লেটাৰ আৰু পিঁয়াজেৰে ভাজি এখন তো যেহেতু আপুনি হয়তো মন কৰিছে বতৰটো খুবেই গৰম হৈ আছে সেইকাৰণে এনেকুৱা গৰম বতৰত মৰাপাটৰ জোলৰ আঞ্জা খাবলৈ খুবেই ভাল বিশেষকৈ যদি মৰাপাটখিনি খাৰ দিয়া হয় আহক আপোনালোকে আমাৰ লগত আমি কেনেদৰেনো বনাওঁ ট্ৰেডিশ্যনেলি আপোনালোকে চাওক যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক এটা কৰি দিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ হয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব Hold on there. শুকাই গ'লে এতিয়া মই যেহেতু খাৰ শাক বনাম মৰাপাটৰ সেইকাৰণে মৰাপাটখিনি ধুই মেলি চফাকৈ কাটি ল'ম আৰু কেইডালমান মই মৰাপাট গাঁঠি দি ল'ম তাৰপাছত এইফালে তাইক কঁঠাল গুটি গুচাবলৈ দিছোঁ আৰু অলপ পাছত মই এইখিনি কাম হ'লে মানে বাঁহ গাজ কেইটামান কাটিম অ'কে আপোনালোকে মৰাপাট গাঁঠি দিয়া খাইছেনে যদি খোৱা নাই খাবচোন ভাল লাগে দীঘল দীঘল গোট গোট হৈ থাকে আমি কেৰাহী পাতিম আৰু পানী দি দিছোঁ আপোনালোকে যেতিয়া দেখিব যে মৰাপাটখিনি এনেকৈ উতলি এইটো ৰং হৈছেহি তেতিয়া আপোনালোকে ইয়াত 1 চামুচ চৌদা খাৰ দি দিব যদি ঘৰত আপোনালোকৰ কলখাৰ আছে তেতিয়াহ'লে কলখাৰ দিব পাৰে কলখাৰলে আপোনালোকে চৌদা খাৰ দি দিব খোৱা চৌদাটো তাৰ পাছত মই ইয়াত দিম পিঠাগুড়ি যদি আপোনালোকৰ শুকান পিঠাগুড়ি থাকে পানী অলপ দি দিব মোৰ আচলতে শুকান পিঠাগুড়ি নাছিলে সেইকাৰণে এইখিনি মই ৰাতিপুৱা আপোনাৰ ধুই মেলি আৰু চাউল কেইটামান তিয়াই থৈছিলোঁ এইখিনি এতিয়া মই গুড়ি কৰি ইয়াত যোগ কৰি দিছোঁ যোগ কৰাৰ পাছত চৌদা খাৰ আৰু পিঠাগুড়ি যোগ কৰাৰ পাছত আপুনি অলপ সময় এইখিনি উতল আহিবলৈ দিব লাগিব চাউলখিনি যদি আপোনাৰ গুটগুটো হৈ থাকে ভালদৰে যদি পিচ নাখায় তেতিয়াও কোনো কথা নাই তেতিয়া খাবলৈ বেছি সুস্বাদুহে হয় এবাৰ মই বনোৱাৰ দৰে আপোনালোকে বনাই খাব মৰাপাট আৰু বাঁহ গাজৰ খাৰ দিয়া তাৰপিছত খাই লৈ মোক জনাব কেনেকুৱা পায় কিন্তু গৰমৰ দিনত খাব যেতিয়া বেলিটো বেছিকৈ ওলায় তেতিয়া আঞ্জাখনটো বয়ে বনালে এতিয়া মই পলুখিনি ভাজিবলৈ ওলাইছোঁ প্ৰথমতে অলপ তেল দি ল'ম যেহেতু আমি দুজনী আছোঁ গতিকে পলু অকণমান কমকৈ লৈছোঁ এতিয়া তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি ঢালি দিম
এতিয়া তেলখিনি গৰম হ'ল মই ইয়াত পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজিব লাগিব অকণমান গোল্ডেন কালাৰ হৈছে ইয়াত মই এতিয়া অকণমান আদা আৰু নহৰু আদাখিনি মই কাটি লৈছোঁ আৰু নহৰুখিনি এনেই অলপ থেতেলিয়াই লৈছোঁ এইখিনি দি দিম আৰু এইখিনি অলপ মই ভাজি লওঁ আৰু এইখিনি অকণমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে পলুখিনি দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ আকৌ এইখিনি লৰাই লৈছোঁ আৰু এটা কথা পলুখিনি প্ৰথমতে বইল কৰি লৈছোঁ যাতে ভজাৰ সময়ত ফুটি নুঠে গতিকে আপোনালোকেও বইল কৰি ল'ব তেতিয়া পলুখিনি আপোনালোকৰ ভাজোতে সুবিধা হ'ব এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল এইখিনি আমি এতিয়া খাবলৈ লৈছোঁ আজি মই বনাইছিলোঁ মৰাপাতৰ খাৰ দিয়া লগত আছে লেটা পলুৰ ভাজি এয়া অমলেট এয়া ভোট জলকীয়া আৰু সৰিয়হৰ আচাৰ এইটো হৈছে সৰিয়হ আৰু ভোট জলকীয়াৰ আচাৰ আৰু এয়া হৈছে পলু আচাৰ আপোনালোকক আমি নেক্সট ভিডিঅ'ত এই দুটা আচাৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিম আৰু আপোনালোকে চাই থাকিব তাৰ কাৰণে আমাৰ ভিডিঅ'বোৰ যদি আমাৰ খানাৰ ৰেচিপিবোৰ আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে আমাক নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ কমেণ্টত জনাই দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব লগতে আৰু বেল বাটনটো দবাই দিব অ'কে নমস্কাৰ